মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমী চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজি আমি আলোচনা কৰিব বিচৰা বিষয়টো হৈছে কেৰিয়াৰ। আমি বিশেষকৈ প্ৰায় ক্লাছ 12 লৈকে আমি প্ৰায় একে ধৰণে পঢ়ি যাওঁ, অৰ্থাৎ মেট্ৰিকটো পাছ কৰোঁ। মেট্ৰিক পাছ কৰাৰ পিছত আমি আৰ্টস, সায়েন্স বা কমাৰ্স এই তিনিটাৰ যিকোনো এটা ষ্ট্ৰীমত আমি হায়াৰ সেকেন্ডাৰী কোর্সটো কৰোঁ, 11-12টো আমি পঢ়ো। কিন্তু তাৰ পাছত সেই কোর্সটো বা হায়াৰ সেকেন্ডাৰী শেষ হোৱাৰ পিছত আমাৰ ডাঙৰ চিন্তা এটা আহি যায় যে ইয়াৰ পিছত কি পঢ়িম। কাৰণ আগৰ নিচিনা নহয়, আগৰ দিনত আৰ্টছৰ খিনিয়ে বিএ, সায়েন্সৰ খিনিয়ে বিএসসি, যদি মেডিকেল, টেকনিক্যাল বা ইঞ্জিনিয়াৰিং ফালে যোৱা নহয় তেতিয়াহলে তেওঁলোকে এইখিনি কোর্স কৰিছিলে, বিএসসি কৰিছিলে, বিকম কৰিছিলে কমাৰ্চৰ খিনিয়ে। তো আজিকালি আমাৰ লগত বহুত আমাৰ মানে কোর্স কৰাৰ সুবিধা আছে। একেই বিএ, বিকম, বিএসসিৰ নিচিনাকৈ আন্ডাৰ গ্ৰেজুৱেট বা ডিগ্ৰী কোর্স বুলি কোৱা হয়, বহুতখিনি কোর্স আছে। কাৰণটো হ'ল কি আজিকালি যিমানখিনি কাম আছে প্ৰত্যেকটো কামত একোটা বিষয়ৰ নিৰ্দিষ্ট জ্ঞান থকা মানুহ বিচাৰে। গতিকে সেই নিৰ্দিষ্ট জ্ঞান আহৰণৰ কাৰণে নিৰ্দিষ্ট আমি আমাৰ কোর্স কৰিব লগা হয়, পঢ়িব লগা হয়। গতিকে মই কি পঢ়িম এই নিৰ্বাচন কৰাটো, অৰ্থাৎ মই কোনটো কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিবলৈ মই বেছি যোগ্য বা উপযুক্ত বা মই বেছি ভাল পাম, কেনে ধৰণৰ কাম কৰি ভাল পাম, হলে বা জব স্যাটিসফ্যাকশন আমি ক'ব পাৰো, বা কেনে ধৰণৰ মই চাকৰি কৰিম বা কৰি ভাল পাম, সেই বিষয়টোলৈ যোৱাৰ আগতে সেইটোলৈ যাবলৈ হলে, নিজৰ পছন্দৰ বিভাগলৈ যাবলৈ হলে মই পছন্দৰ বা সেই বিভাগলৈ যাবলৈ বা চাকৰি পাবৰ বাবে মই উপযুক্ত ধৰণৰ শিক্ষা মই পাব লাগিব বা ল'ব লাগিব, বা সেই বিভাগৰ সেই ধৰণৰ শিক্ষা মই ল'ব লাগিব। গতিকে এইটো এটা ডাঙৰ সমস্যা। গতিকে আগতে আমি ক্লাছ 12 পাছ কৰাৰ পাছত আৰ্টছে হওক, সায়েন্স হওক, কমাৰ্স হওক, 12 পাছ কৰাৰ পাছত মই কি পঢ়িব পাৰিম তাৰ এটা আমাৰ ধাৰণা এটা থাকিব লাগিব। মই ইয়াত সেই ধাৰণাটো দিব বিচাৰিছো যে বিভিন্ন কোর্স আছে। আগতে বিএ, বিএসসি, বিকম যি কৰিলেও 3 বছৰীয়া কোর্স আছিল। আজিকালি ইন্টিগ্ৰেটেড কোর্স হৈ গ'ল। আমি বিএ নকৰাকৈ হায়াৰ সেকেন্ডাৰীৰ লগে লগে পাছত আমি বিএ, বিএসসিৰ লগতে আমি কোর্স কৰিব পৰা কোর্স বিলাক আছে, পঢ়িব পৰা কোর্স বিলাক আছে। বা আমি বিএ, বিএসসি, বিকম আমাৰ যিখিনি ট্ৰেডিশনেল আছে আন্ডাৰ গ্ৰেজুৱেট কোর্স বা ডিগ্ৰী কোর্স, তাৰ খলনি সম পৰ্যায়ৰ সমানে মৰ্যাদা থকা অন্য বহুতো কোর্স আছে, আমি সেইবিলাক কৰিব পাৰিম। গতিকে আজি তোমালোকক হয়তো কিছুমানৰ নাম শুনিছা, কিছুমানে নাই শুনা, বা তোমালোকক কিছু সহায় হ'ব বুলি ভাবি মই কেইটামান আন্ডাৰ গ্ৰেজুৱেট কোর্স বা ডিগ্ৰী কোর্স মোৰ বিষয় তোমালোকক জনাব বিচাৰিছো। সেইখিনি হ'ল বিএ, বিএসসি বা বিকমৰ উপৰিও, বা সেইখিনি নকৰি আমি এইবোৰো আমি কৰিব পাৰিম, বা সেইবোৰ কৰিলে কি হ'ব সেইখিনি মই এটা এটাকে পিছত দিম। আজি এই ভিডিঅ'টোত মুঠতে মই তোমালোকক কোর্সবোৰৰ বিষয় মই বুজাই দিব বিচাৰিছো। প্ৰথমে আৰ্টছৰ খিনিয়ে বিএ, এলএলবি, সায়েন্সৰ খিনিয়ে বিএসসি, এলএলবি এনেকে কৰিব পাৰে। এইটো 5 বছৰীয়া কোর্স। অৰ্থাৎ আগতে আছিলে আমি যদি বিএ কৰো 3 বছৰ আছিলে, আৰু তাৰ পিছত যদি কোনোবাই ল বা আইনৰ ফালে যাব বিচাৰে, অধ্যয়ন কৰিব বিচাৰে, তেতিয়া এলএলবি কৰিব লগা আছিলে, আৰু সেইটোও 3 বছৰ। অৰ্থাৎ বিএ আৰু এলএলবি কৰোতে 6 বছৰ লাগিছিলে। আজিকালি একেলগে আমি বিএ, এলএলবি কৰিব পাৰো, আৰু তাৰ কাৰণে 5 বছৰ লাগিব। অৰ্থাৎ আমাৰ 1 বছৰ আমাৰ কম সময়তে আমি সেইখিনি শিক্ষা ল'ব পাৰো, বা সায়েন্সৰ খিনিয়ে বিএসসি, এলএলবি কৰিব পাৰে। তাৰ পিছৰ দ্বিতীয়টো হৈছে বিবিএ, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, বা তাক আমি ক'ব পাৰো BBM, বেচেলৰ অফ বিজনেছ মেনেজমেন্ট, বা BBS বুলিও কয় কৰবাত কিছুমান অনুষ্ঠানত, বেচেলৰ
অফ বিজনেছ মেনেজমেণ্ট। এই BBA, BBM বা BBS নাম বেলেগ, প্ৰায় একে কোৰ্স হয়। গতিকে এইটো এটা 3 বছৰীয়া কোৰ্স, যেনেকৈ আমাৰ BA বা BSc 3 বছৰীয়া আছে, আৰু ইয়াৰ মৰ্যাদাও একেই হলে। গতিকে আমি এইটো কোৰ্স কৰিব পাৰোঁ। আৰু BBA তকৈ ওপৰৰ কোৰ্স আমি বেছিকৈ শুনি থাকোঁ MBA, সেইটো BBA কৰাৰ পাছত বা BA কমপ্লিট কৰাৰ পাছত, BSc কৰাৰ পাছত, BCom কৰাৰ পাছত আমি কৰিব পাৰিম। নহলে আমি BBA টো এতিয়া ক্লাছ 12 আমি পাছ কৰাৰ পিছত কৰিব পাৰিম। কলেজ ভেদে আমি পঢ়িবৰ কাৰণে যেটো ন্যূনতম নম্বৰ লাগিব বা পাৰ্সেন্টেজ লাগিব, সেইখিনি কলেজ ভেদে বেলেগে আছে। মই যেতিয়া সেপাৰেট কে প্ৰত্যেকটো এই কোৰ্সৰ বিষয় মই বেলেগে ভিডিও বনাম, তেতিয়া মই ডিটেইলছ কে কৈ দিম যে কি যোগ্যতা বা অৰ্হতা লাগিব, ক'ত পঢ়িলে ভাল হ'ব, কি ধৰণে পঢ়াৰ সুযোগ পাব পাৰি, এনেকুৱা বিলাক মই বনাই দিম। তাৰ পিছত আছে BTTM বুলি কোৱা হয়, বেচেলৰ অফ টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট। এইটোও কৰিব পাৰি। নামৰ পৰাই আইডিয়া হ'ব যে কোনফালে যাব পাৰি। আজি মই নাম কৈ দিছোঁ। নেক্সট আমি কৰিব পাৰোঁ BFA, অৰ্থাৎ বেচেলৰ অফ ফাইন আৰ্টছ। এইটোও 3 বছৰীয়া, BTTM টোও 3 বছৰীয়া। তাৰ পিছত আমি কৰিব পাৰোঁ BHM, অৰ্থাৎ বেচেলৰ অফ হোটেল মেনেজমেণ্ট। এইটো সাধাৰণতে 3 বছৰীয়া কোৰ্স হয়, কৰবাত হয়তো 4 বছৰৰ দৰকাৰ হ'ব পাৰে। বেচেলৰ অফ হোটেল মেনেজমেণ্ট। ইয়াৰ পিছত আহিছোঁ BEM বুলি কোৱা হয়, বেচেলৰ অফ ইভেন্ট মেনেজমেণ্ট। এইটো হয়তো বহুতৰ কাৰণে নতুন হ'ব পাৰে নাম। ইয়াৰ বিষয়ে মই কৈ দিম, থৰতে কৈ দিছোঁ যে আমাৰ ডাঙৰ অনুষ্ঠানবিলাক বা খেল, ডাঙৰকে পতা খেলবিলাক, এইবিলাক একোজন মানুহে ভাগ কৰি নিজৰ আন্ডাৰত থকা মানুহবিলাকক লগাই এইবিলাক ইভেন্ট বুলি কোৱা হয়। এই ইভেন্টবিলাক বা ডাঙৰ অনুষ্ঠান, ডাঙৰ সভা এনেকুৱাবিলাক আয়োজন কৰিবৰ কাৰণে এটা শৃংখলিতভাৱে আয়োজন কৰিবলৈ ইভেন্ট মেনেজমেন্ট কৰা মানুহজনক লাগিব, তেওঁক ইভেন্ট মেনেজাৰ বুলি কোৱা হয়। এই কোৰ্সটোৰ নাম হৈছে বেচেলৰ অফ ইভেন্ট মেনেজমেন্ট, 3 বছৰীয়া কোৰ্স। তাৰ পিছত মই আলোচনা কৰিব বিচাৰিছোঁ BJMC, বেচেলৰ অফ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন। কৰবাত BMMC বুলিও কয়, বেচেলৰ অফ মাছ মেডিয়া কমিউনিকেশ্যন। নামটো বেলেগ অনুষ্ঠানত বেলেগে দিব পাৰে। এইটো জাৰ্নেলিজম আৰু মাছ কমিউনিকেশ্যনৰ কোৰ্স, 3 বছৰীয়া। তাৰ পিছত আছে B- মানে বেচেলৰ অফ ফেশ্বন, বেচেলৰ অফ ডিজাইনিং। এইটোও 3 বছৰীয়া কোৰ্স। তাৰ পিছত আছে BCA। আচলতে বহুতে কোৱা আমি গম পাওঁ, শুনো বা জানোও, সাধাৰণতে BCA, MCA এইবোৰ কোৰ্স কৰিবলৈ হলে সায়েন্সৰ ষ্টুডেন্ট বা সায়েন্সৰ পৰা হায়াৰ সেকেন্ডাৰী পাছ কৰা জনেহে কৰিব পাৰে বুলি আছে। আৰু বহুত কলেজ আছে সায়েন্সৰ খিনিকহে পঢ়াৰ সুবিধাটো দিয়ে। কিন্তু এনেকুৱা অনুষ্ঠান বিলাক আছে যিবিলাকত আৰ্টছৰ ষ্টুডেন্টেও কৰিব পাৰে, কমাৰ্চৰ ষ্টুডেন্টেও কৰিব পাৰে, কিন্তু তেওঁলোকৰ মেথছ লৈ হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব। গতিকে কৰিব নোৱাৰা কথা নাই, কৰিব পাৰি। তাৰ পিছৰ কোৰ্সটো হৈছে BPEd, অৰ্থাৎ বেচেলৰ অফ ফিজিকেল এডুকেশ্যন। আৰু এটা কোৰ্সৰ বিষয় মই জনাব বিচাৰিছোঁ, সেইটো হৈছে BSW, বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক। আজিকালি নতুনকৈ আৰু এটা আহিছে BA বা BSc আৰু BEd। যিসকলে শিক্ষকতাৰ দিশত যাব বিচাৰে তেওঁলোকে একেলগে ইন্টিগ্ৰেটেড কোৰ্স কৰিব পাৰিব, BA BEd বুলি। আৰু এই কোৰ্সবিলাক কি হয়, আচলতে আমি নিৰ্দিষ্ট বিষয় এটাত স্পেচিয়েলাইজ কৰিব বিচাৰিছোঁ। আৰু আমি আজি আলোচনা কৰা আটাইকেইটা কোৰ্সৰ মৰ্যাদাটো হৈছে বা ইকুইভেলেন্টটো আমি ক'ব পাৰোঁ BA। আমি জনাৰ ভিতৰত কাৰণে কৈছোঁ BA, BSc বা BCom, অৰ্থাৎ এইটো আন্ডাৰ গ্ৰেজুৱেট বা ডিগ্ৰী কোৰ্স হয়। গতিকে যিমানখিনি
থকা কোর্সবিলাক আছে সেই B2A বেচেলৰ বুজায় অৰ্থাৎ আমাৰ যেনেকৈ BA-ৰ B2A বেচেলৰ বুজায় BSc-ৰ B2A বেচেলৰ বুজায় গতিকে এই কোর্সসমূহৰ বিষয়েও আমি অলপমান তোমালোকে যদি আহৰণ কৰা জ্ঞান আৰু তোমাক যদি কোনটো বিভাগত যাবলৈ মন গৈছে যদি যোৱা তেতিয়া একোটা বিভাগৰ তুমি বিশেষজ্ঞ হিচাপে তুমি শিক্ষা গ্ৰহণ কৰি ওলাই আহিব পাৰিবা তেতিয়া সেই বিভাগটোত সেই ধৰণৰ চাকৰিটোৰ কাৰণে কামৰ কাৰণে তোমাক বেছিকৈ উপযুক্ত বুলি গণ্য হ'ব গতিকে আজি এইখিনিয়ে জনাই দিছো যে অকল আমি BA বা BSc-ৰ কথা ভাবি থাকিব নালাগে তাৰ খলনি আৰু অন্য বহুতো কোর্স আছে হয়তো যিবোৰ আমাৰ কাৰণে বেছি উপযুক্ত বা বেছি মোৰ বেছি ৰাপ থকা কোর্স থাকিব পাৰে এইবোৰ জ্ঞান তোমালোকে খবৰ লৈ থাকিবা অকনমান সহায়ক হওক বুলি মই তোমালোকক দিছো আশা কৰিছো তোমালোকক কিছু পৰিমাণে সহায় হ'ব ধন্যবাদ